নমস্কাৰ সকলোকে মোৰ এটা নতুন ব্লগলৈ আজি মই আছোঁ ডিব্ৰুগড়ত আৰু চাওকচোন কিমান ধুনীয়া এটা পৰিৱেশ এই জেগাডোখৰ কোনে কোনে চিনি পাইছে কমেণ্ট কৰি জনাবচোন আৰু কিহৰ কাৰণে আহিলোঁ ডিব্ৰুগড়লৈ সেইখিনি আপোনালোক সকলোকে জনাম কাক লগ কৰিবলৈ আহিছোঁ সেইটোও জনাম কেনেকৈ আহিলোঁ এতিয়া চাই থাকক আপোনালোকে মোৰ এই ভিডিঅ'টোত মই দেখাই আছোঁ এয়া চাওক মই এতিয়া গুৱাহাটী এয়াৰপৰ্টত আছোঁ এয়াৰপৰ্টৰ পৰা মই ডিব্ৰুগড়লৈ যাম গুৱাহাটী টু ডিব্ৰুগড় মানে আৰু এই চাওক মানুহ কিমান যে মানুহ সদায় সমাগম ঘটি থাকে এয়াৰপৰ্টতেই হওক বা বাছ ষ্টেচনতেই হওক বা আপোনাৰ ট্ৰেইন ষ্টেচনতেই হওক তেনেকৈ আৰু মানুহৰ সদায় সমাৱেশ থাকেই মুঠতে এয়া মই এয়াৰপৰ্টৰ পৰা আপোনাৰ ফ্লাইটলৈ যাবৰ কাৰণে এই কৰিডৰটোত সোমাই আহিছোঁ আৰু এই চাওক এইখনতে এখন গাড়ী আছে দেখিছে এইখন সৰু টিকলা গাড়ীখন এই গাড়ীখনৰে যে আমাৰ মাল বস্তুবিলাক আদান প্ৰদান কৰে মানে আপোনাৰ ডিগিত সোমোৱাই দিবগৈ ফ্লাইটৰ আকৌ ডিগি যেতিয়া পাই যাম আমি আকৌ ডিগি পাই এইখন গাড়ীৰে সৈতে উলিয়াই পেলাই আমাক চঞ্জাই দিয়ে আৰু যেতিয়া দিয়ে নহয় বেগবিলাক দিয়ে আৰু কিন্তু চিষ্টেমটো বেলেগ আছে মই দেখুৱাম ৰ'ব এইটো ভিডিঅ'তে চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে আৰু এয়া মোৰ বৰ্ডিং পাছটো উলিয়াই ল'লোঁ ধুনীয়াকৈ বৰ্ডিং পাছ ওলোৱাৰ সময়ত আচলতে ভিডিঅ' কৰিবলৈ নহয় সেইখন সময়ত বহুত দৌৰা ধপৰা লাগে জানেই যিসকলে উঠিছে ফ্লাইটত আৰু এইটো মোৰ বৰ্ডিং পাছ টিকেট মোৰ এইটো আজি মোৰ ফ্লাইটখন আছে আপোনাৰ ভিস্তাৰাত মই ভিস্তাৰাত কেতিয়াও উঠা নাইকিয়া এইবাৰ মোৰ ফাৰ্ষ্ট টাইম মোৰ হৈছে ভিস্তাৰাত উঠিছোঁ মই আগে পিছে ইণ্ডিগ'ত যিমানবাৰ উঠিছোঁ ইণ্ডিগ'তেই উঠিছোঁ খুব ধুনীয়া দেই ভিস্তাৰাখন খুব ধুনীয়া চাফা একদম আৰু এই চাওক ছিটবিলাক কিমান ধুনীয়া আৰু আজি মই টিকেট মানে ছিটটো চিলেক্ট কৰিছোঁ উইণ্ড' আপোনালোকক দেখুৱাম বুলি ভিডিঅ' কৰিম বুলি মই এনেই জেনেৰেলি মই চিলেক্ট নকৰোঁ কাৰণ চিলেক্ট কৰিলে এক্সট্ৰা পইচা দিব লগা হয় এক্সট্ৰা পে'মেণ্টটো দি পেলাইনো কি আৰু উইণ্ড' ছিটটো লওঁ সেইকাৰণে মই নলওঁ কিন্তু আজি মই ভিডিঅ' বনাম বুলিয়েই ল'লোঁ এক্সট্ৰা পে' কৰিব লগা হয় কাৰণে নলওঁ আৰু সেয়াই এতিয়া মানুহবিলাক বহিছে আৰু ময়ো বহি ল'ম ফ্লাইট আমাৰ মানে উৰাৰ টাইম হৈয়ে গৈছে আচলতে এইবিলাক গাড়ীবিলাক দেখিছে কেনেকৈ আপ ডাউন কৰি থাকে পূৰা ফ্লাইটৰ ওচৰত মুঠতে গাড়ী লাগি থাকে এনি টাইম যেনেকৈ এজন পেচেণ্টৰ ওচৰত ডক্তৰ লাগি থাকে তেনেকৈ ফ্লাইটৰ ওচৰত গাড়ীবিলাক লাগি থাকে এনি টাইম কিবাকিবি নট বল্টু কিবাকিবি কচিয়ে থাকে মানে তেনেকুৱা চেক কৰি থাকে ফ্লাইটবিলাক উৰাৰ আগত বহুত চেক কৰে আকৌ নামাৰ পিছতো লেণ্ড কৰাৰ পিছতো বহুত চেক কৰে সেই গাড়ীবিলাকতে মেকানিকবিলাক উঠি পিন কৰি থাকে আৰু এয়া ফ্লাইট আমাৰ উৰিবলৈ আৰম্ভ কৰিছে এনেকৈ স্পীডত চলাই ঘপকৈ উঠাই দিব আৰু এই ঘপকৈ উঠোৱা সময়কণত যে কিবা বেলেগ লাগি যায় আৰু কোনে এইটো পাইছে মানে এক্সপিৰিয়েঞ্চ মোক জনাব কিন্তু দেই বিৰাট ভয় লাগে মোৰ এইকণ সময়ত আৰু এনেকৈ এতিয়া স্পীডত গৈ আছে দেখিছে কিমান স্পীডত গৈছে বহুত স্পীডত গৈছে কেমেৰাতটো আপোনাৰ ভিডিঅ'টোত কমেই দেখিছে আপোনালোকে উঠাবলৈ আৰম্ভ কৰিলে দেখিছেনে এতিয়া যে ফ্লাইটখন কিবা মানে এঢলীয়া হৈ যায় ওপৰলৈ আৰু তললৈ মানে ঢলীয়া আৰু কেনেকৈ ক'ম এতিয়া আপোনালোক তেনেকুৱা হৈ যায় আৰু বহুত বেলেগ লাগে মানে একদম ভয় লাগি যায়গৈ আৰু মই যে ফ্লাইটত উঠি বহুত বেয়া পাওঁ সোনকালে পাবৰ কাৰণেহে মই ফ্লাইটত উঠোঁ ট্ৰেইন আৰু গাড়ীত গ'লে মানে অলপ লেট হয় আৰু মই নোৱাৰোঁ ট্ৰেভেল কৰিবলৈ বমি হয় মোৰ সেইকাৰণে মই ফ্লাইটত উঠোঁ সোনকালে পাবৰ কাৰণে কিন্তু এই সময়খিনিতো যে মই চকু মুদি থাকোঁ এতিয়া মোৰ 1 ঘণ্টা 15 মিনিট লাগিব বুলি দেখাই আছে কিন্তু এই 1 ঘণ্টাটো যে মই কেনেকৈ পাৰ কৰিম মানে তেনেকুৱা লাগি থাকে একদম ছেফলি পামগৈনে নাই সেইটো ভাৱ আহি থাকে মানে ভয় লাগে আৰু সেয়ে ভগৱানে নকৰক ভালে কুশলে পাই যাওঁ যাতে আৰু এয়াই চাওক মই এতিয়া নদীখন পাৰ হৈছোঁ ব্ৰহ্মপুত্ৰ নদী বেছি ওপৰতে যোৱা নাই ফ্লাইটখন কেমেৰা মানে ভিডিঅ' কৰিবলৈ ভাল হৈছে জুম কৰিলেই মানে আহি গৈছে আৰু এয়া চাওক এয়া দেখিছেনে নদীখন এয়া কি ধুনীয়াকৈ ওলাই গৈছে বালি পৰি আছে যে বালিবিলাকো দেখি গৈছে আৰু অকণ জুম কৰিব লাগিছিলে কিন্তু নোৱাৰিলোগৈ আৰু ইপিনে পূৰা গছ-গছনি আছে এয়া চাওক কিমান মানুহৰ ঘৰ দেখিছেনে সেইখন নদীখন একে শেষৰলৈ ধুনীয়াকৈ আহিছোঁ আৰু ফ্লাইটত ভয়কৈ সেয়াই আৰু ইয়াতে দেখুৱাবলৈ একো বিশেষ নাইকিয়া যিসকলে আহিছে বা উঠিছে বা গৈছে তেওঁলোকৰ ভালেই তেওঁলোকৰ কাৰণে চাবলগীয়া একো নাই তেনেকুৱা বিশেষ মইনো আহিলোঁ আজি ভিস্তাৰাত সেইকাৰণে দেখুৱাই দিছোঁ আৰু আপোনালোকক মই পালোহিয়ে ডিব্ৰুগড় আৰু গোটেইখিনি ভিডিঅ' কৰিবলৈ সম্ভৱ নহয় 1 ঘণ্টা 15 মিনিট অকণমান এনেই দেখালোঁ আৰু আপোনালোকক এতিয়া মই নামিম ভগৱানৰ কৃপাত ভালে কুশলে পালোহি আৰু সেয়াই এইটো ডিব্ৰুগড় এয়াৰপৰ্ট হয় ইয়াতে আপোনাৰ বুদ্ধদেৱ আছে চাওক কিমান ধুনীয়াকৈ ৰাখিছে তেওঁক ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে মই ভিডিঅ'বিলাক ভালকৈ বনাই থাকিব পাৰোঁ
এই চাওকচোন কিমান ধুনীয়াকৈ ৰাখিছে, চাফা চিকুণকৈ ৰাখিছে, এনি টাইম চাফা কৰি থাকে জানেনে। এয়াৰপৰ্টবিলাক যে বিৰাট চাফা, এইটো এয়াৰপৰ্ট বুলিয়ে নহয়, সকলোখিনি এয়াৰপৰ্ট বহুত চাফাকৈ ৰাখে। মই গ্ৰাউণ্ড ফ্ল'ৰলৈ নামি যাম এক্সিলেটৰৰ থ্ৰুৱেদি। এইখনো আকৌ কমতি নহয় উঠিবলৈ, বৰ ভয় লাগে, ঘপকৈ মানে ভৰিখন দিবই নোৱাৰি, একে চলিয়ে থাকে যে। আহিলোঁ আৰু নামি পেলাই এতিয়া নামিম। আৰু বেগবিলাক কেনেকৈ আহে চাবচোন দেই, বেগবিলাক দেখুৱাম আপোনালোকক অহাটো। আৰু বেগবিলাক কেনেকৈ মানুহে লয়, এই মই যে কৈছিলোঁ টিকলা গাড়ীখনৰ থ্ৰুৱেদি আহে বেগটো, ডিগিৰ পৰা লৈ আহে তেওঁলোকে, আৰু সেই গাড়ীখনেই আদান প্ৰদান কৰে বেগবিলাক। মানুহ দেখিছে, মানুহ বহুত আছে ইয়াতো এতিয়া, এইবিলাক ক'ৰবাত যাবলৈ কাৰণে ৰৈ আছে, কিছুমান বেগ ল'বলৈ ৰৈ আছে। ফ্ল'ৰ চাওক না কিমান জিলিকি আছে, ইমান মানুহ অহা যোৱা কৰে যদিও। এনেকৈ আহে বেগবিলাক চাওক, এনেকৈ আহি থাকিব চেইন ছিষ্টেমত। ইয়াৰ পৰা আপোনাৰ নিজৰ বেগটো লৈ পেলাই আপুনি গৈ দিলেই হ'ল আৰু। ইয়াতে মই মোৰ বেগটো লৈ ল'লোঁ, হয়তো মোৰ বেগ আহি আছে, লৈ ল'লোঁ মই মোৰ বেগ। আৰু এইপিনে এয়া মোৰ যাবলগীয়া বাট, এইপিনে ওলাই যাব লাগে, এয়া ওলাই যোৱাৰ বাটতে এটা জাপি আছে। এনেদৰে ওলাই আহিলোঁ আৰু এয়া বাহিৰখন ডিব্ৰুগড়ৰ এয়াৰপৰ্টৰ। এয়া চাওকচোন কিমান ধুনীয়া। কোনে কোনে ডিব্ৰুগড়ৰ পৰা ট্ৰেভেল কৰিছে বাই ফ্লাই জনাবলৈ নাপাহৰিব কমেণ্ট কৰি। আৰু এতিয়া মই আপোনালোকক ভিডিঅ'টোৰ শেষলৈ দেখুৱাম সেই মানুহজন, চিনাকি কৰাই দিম আপোনালোকক সকলোকে। এয়াই আছিলে এয়াৰপৰ্টৰ ভিডিঅ'। এতিয়া মই আপোনালোকক ছাৰৰ লগত চিনাকি কৰাই দিম, ছাৰৰ ফেমিলিৰ লগতো চিনাকি কৰাই দিম। ব'লক তেন্তে আগবাঢ়োঁ। আৰু আজি ছানডে আৰু এতিয়া মই ওলাই আহিছোঁ ছাৰহঁতৰ ঘৰলৈ। আহক তেন্তে আমি ছাৰহঁতৰ ঘৰলৈ যাওঁ আৰু আপোনালোকক সকলোকে চিনাকি কৰাই দিম ছাৰৰ লগত আৰু ছাৰৰ ঘৰখনৰ লগত। এইপিনে এয়া ছাৰৰ দেউতাক, বহুত সৰল সাধাৰণকৈ থাকে, তেওঁ এজন শিক্ষক হয়। আৰু এইপিনে আছে বৰমাক মই মোৰ ইউটিউব চেনেল আছে বুলি কোৱাৰ কাৰণে বৰমাই কৈছে মোৰো আছে দেই বোলে। বহুত ধুনীয়া দেখিবলৈ আৰু বহুত মৰমীয়াল দেই। এইপিনে আছে আমাৰ টিংকু ছাৰ, এইজন মেনেজাৰ বাবু, আৰু এজনী নপুৰ, আৰু এইপিনে প্ৰিয়ংকা বা, আৰু এইজন হ'ল উদিত ছাৰ। আজি ছানডে যিহেতুকে সেইকাৰণে আগৰ মাৰ্কেটখন দেখুৱাই এনালাইচিছ কৰিছে। আৰু এয়া আমাৰ ছাৰ ফিনলেভ ছাৰ, সকলোৱে চিনি পায়েই, তথাপিও মই দেখুৱাই দিছোঁ কাৰণ মই ইয়াৰে মানে এইটো ক্লাছৰ ষ্টুডেণ্ট, ছাৰৰ বেটছৰ অক্টোবৰ বেটছৰ ষ্টুডেণ্ট, সেয়েহে দেখুৱালোঁ। আৰু এনেকৈ ক্লাছ কৰি আমাৰ ভোক লাগিলে, সেই গতিকে আমি অৰ্ডাৰ কৰিলোঁ খাবৰ কাৰণে দুপৰীয়া। এয়া আছিলে আপোনাৰ এগ ফ্ৰাইড ৰাইচ, তিনিজনীয়ে আমি খালোঁ ধুনীয়াকৈ। আৰু খাই বৈ আকৌ ক্লাছত বহিম, কাৰণ ক্লাছ শেষ হোৱা নাই, আজি আমাৰ লাষ্ট ক্লাছ আছে, সেই গতিকে আকৌ এতিয়া আমি খাই বৈ ক্লাছলৈ যাম। ইপিনে ছাৰে বুজাই আছে, আৰু বুজাওঁতে এনেকৈ আমাৰ আজি সন্ধিয়াই হৈ গ'ল। তথাপিও আজি আমাৰ ক্লাছ শেষ যিহেতুকে, সেইকাৰণে আজি আমাৰ সম্বৰ্ধনা অনুষ্ঠানো অকণমান আছে ছাৰক লৈ পেলাই। আৰু আমাৰ ষ্টুডেণ্ট বহুত আছে, চাওক কিমানখিনি ষ্টুডেণ্ট আমি আছোঁ ইয়াত দেখিছে, ইয়া বহুত। তাৰপিছত এনেকৈ আমাৰ সম্বৰ্ধনা অনুষ্ঠান আৰম্ভণি কৰা হ'ল। আৰু এয়া ছাৰ, বহুত সৰল সাধাৰণকৈ থাকে, বয়সত মোতকৈ সৰু ভাইটিয়ে হ'ব। আৰু এইপিনে আমাৰ উদিত ছাৰ, প্ৰিয়াংশু ছাৰ, এই দুজন ছাৰৰ মানে ষ্টাফেই হয়। আৰু এয়া বৰ্তা বৰমা, ছাৰৰ মাক দেউতাক, তেওঁলোক সকলোকে আমি সম্বৰ্ধনা জনালোঁ আমাৰ ষ্টুডেণ্টখিনিৰ ফালৰ পৰা। বহুত ভাল লাগিলে, বহুত ছাপৰ্টিভ হয়। তাৰপিছত সকলোৱে মিলি এনেদৰে আমি ফটো ল'লোঁ, নপুৰে ছেলফি ল'লে, আৰু এই ছেলফিখনত ময়ো থাকিলোঁ, বহুত ভাল লাগিলে। আৰু এইপিনে ছাৰৰ লগত মই অকলেও এখন ফটো উঠিলোঁ, বহুত ভাল লাগিলে ছাৰক লগ পাই। আৰু ছাৰৰ ঘৰখনৰ মানুহো বহুত ভাল, বহুত ছাপৰ্টিভ। এনেতে আৰু মোৰ আহিবলৈ হ'ল সময় দিল্লীলৈ বুলি, এয়া মই ওলাই দিলোঁ পিছদিনাখন দিল্লীলৈ বুলি। আৰু মোৰ ফ্লাইট আছিলে ডিব্ৰুগড় টু দিল্লী। চাওক ডিব্ৰুগড়খন কিমান ধুনীয়া। ময়ো 2012 আহিছিলোঁ ইয়ালৈ, আৰু এতিয়া অকলে আহিছোঁ। এতিয়া মই গৈ আছোঁ ডিব্ৰুগড় এয়াৰপৰ্টলৈ।
এখন টেম্পু হয়, টেম্পুখনত মই আহি আছোঁ। আৰু এয়া ডিব্ৰুগড়ৰ জেগা বহুত ধুনীয়া, যিসকল অহা নাই আহিব। আৰু মই এতিয়া পামগৈ এয়াৰপৰ্ট। এয়া হৈ গ'ল ডিব্ৰুগড়ৰ এয়াৰপৰ্ট, এইটো বাহিৰটো। আৰু এইখনতে এখন সৰু হোটেল আছে, ইয়াতে মই বেগ থলোঁ আৰু হোটেলতে সোমাই কিবা এটা খাই লওঁ বুলি আহিলোঁ। ইয়াতে ৰাতিপুৱা যিহেতুকে সেইকাৰণে প্ৰথম চাহ একাপেই খাম। সেয়া চাওক। আৰু এইপিনে আছে আমাৰ ভগৱান গণপতি বাপাকো ৰাখিছে। তাৰপিছতে এয়া দেখিছেনে ষ্টেচু গঁড়ৰ, এশিঙীয়া গঁড়ৰ। আজি যামগৈ যিহেতুকে আকৌ চাকৰি জেগালৈ, মনটো বেয়াও লাগি আছে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই ছাৰলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, ছাৰৰ ঘৰখনলৈও বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাক ইমান ধুনীয়াকৈ এটা প্লেটফৰ্ম দিয়াৰ কাৰণে। আপোনালোকো আহিব। আৰু ষ্টক মাৰ্কেটৰ বিষয়ে জনাটো বহুতেই দৰকাৰ। এয়া মই পটাপট ব্ৰেকফাষ্ট কৰি ল'লোঁ, কাৰণ মোৰ ফ্লাইট আছে ৰাতিপুৱা 9:30 বজাত। সেই গতিকে সোনকালে যাবগৈ লাগিব আৰু ভোকো লাগিব ফ্লাইটৰ ভিতৰত, কাৰণ 3 ঘণ্টা কণ্টিনিউ যাব লাগিব যিহেতুকে। ইয়াতে সেইকাৰণে মই ব্ৰেড আৰু অমলেট খাই ল'লোঁ। ধুমাধুম খাই বৈ মই আকৌ সোমাই যাম এয়াৰপৰ্টৰ ভিতৰলৈ বৰ্ডিং পাছৰ কাৰণে। বৰ্ডিং পাছ কৰি লোৱাৰ পিছত আজৰি হ'ম আৰু ফ্লাইটত বহিবৰ কাৰণে। এনেদৰে মই আহিলোঁ আপোনাৰ ফ্লাইটলৈ, এয়াৰপৰ্টৰ ভিতৰলৈ। এয়া চাওক। আৰু এয়া ভিডিঅ'টো মই অলপ স্পীড কৰি দিছোঁ, কিয়নো দেখুৱাবলগীয়া ইয়াত এনেকুৱা একো নাই। এয়া আৰু মানুহৰ সমাৱেশ এনি টাইম থাকেই। ধুনীয়াকৈ চাফা তাফা কৰি আছে ৰাতিপুৱাই। আৰু এইপিনে CISFৰ ষ্টাফ আছে, চেকিং কৰি ল'লে আৰু ID কাৰ্ড কৰি পেলাই সোমাবলৈ দিলে। আৰু এয়া পৰিৱেশ ৰাতিপুৱাৰ। এয়া দেখিছেনে, ষ্টাফেও খাই আছে চাহ। আৰু এয়া পিনে আছে জাপি। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ থৈছে। এয়া চাওক। এনেদৰে মই সোমাই আহিলোঁ এয়াৰপৰ্টৰ ভিতৰলৈ। আৰু মই ধুমধাম বৰ্ডিং পাছটো কৰি ল'ম। বৰ্ডিং পাছ কৰাৰ সময়ত আচলতে ভিডিঅ' কৰিব নোৱাৰি, বহুত দৌৰা ঢপৰা হয়। অকল এজন থাকিলে, দুজন হ'লে বাৰু যি নহওক মোবাইলটো ধৰি দিব পাৰি, কাৰণ মই নিজে মোবাইল ধৰি নিজে কৰোঁ যিহেতুকে। অকণমান তথাপিও মই দেখুৱাইছোঁ। আৰু এইবিলাক বেগটো মই এইপিনে চেক ইন কৰি ল'লোঁ, ৱেইট কৰি লোৱা হ'ল। এইটো ক'লা বেগটো মোৰ হয়, আহি আছে। পিনে বেগটো উঠাই লৈ যামগৈ আৰু আপোনাৰ টিকেটটো লৈ ল'ম তাৰপিছত। চাওক, লক কৰি দিছে। পিনে ধুনীয়া ধুনীয়া দোকান আছে এয়াৰপৰ্টৰ ভিতৰত। আৰু এয়া মানুহ এনেকৈ বহি আছে। এয়া চিট খালীও হৈ আছে। পিনে মই এতিয়া এক্সিলেটাৰত উঠি পেলাই ওপৰলৈ যামগৈ, কাৰণ মোৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে মোৰ মানে আপোনাৰ জ'নটো। পিনে বৰ্ডিং পাছ কৰি পেলাই মই ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ আছোঁ। এনেদৰে যিহেতু মোৰ দুটা বেগ আছিলে, এটা পিঠিত ল'লোঁ আৰু এটা হাতত ল'লোঁ, আৰু এটা হাতে কেমেৰা। বিৰাট দিগদাৰ হ'ল ভিডিঅ' কৰিবৰ কাৰণে। পিনে কিছুমান উল্টাকৈ উঠিলে, এয়া চাওক। আৰু এয়া এনেদৰে বেগটো থৈ পেলাই অকণমান দেখুৱালোঁ আপোনালোকক। ধুনীয়াকৈ নাচনী কেইজনমানে কৰি থোৱা আছে, মানে বনাই থোৱা আছে ষ্টেচু। বিহুৰ এটা মানে ছবি। এইটো চাওক কিমান ধুনীয়াকৈ আছে। পিনে ধুনীয়াকৈ কৰি থোৱা আছে। ইয়াতে মই ফটোও উঠিলোঁ, কাৰণ প্ৰথম দেখিছোঁ এইটো বস্তু ডিব্ৰুগড় এয়াৰপৰ্টৰ ভিতৰত। এইপিনে মোৰ গেট নাম্বাৰ 3, জ'ন নাম্বাৰ 3। আৰু যাবৰ কাৰণে মানুহ লাইন লাগিছে সোমাই যাবলৈ কাৰণে। ময়ো ইয়াতে লাইন লৈ ল'ম। এইপিনে দুজনী কিউট ছোৱালী আছিলে, দুইজনী আপোনাৰ টুইন হয়। মোক দেখুৱাব নোৱাৰিলোঁ আৰু যেনিবা। মোৰ বৰ্ডিং পাছ হৈ গ'ল। আজি মোৰ ফ্লাইট আছে ইণ্ডিগ'ত। আৰু এনেদৰে মই ফ্লাইটৰ ভিতৰলৈ সোমাই যামগৈ। এয়া আজিও মই লাকিলি আপোনাৰ ধুনীয়াকৈ ফ্লাইটখনত গ'লোগৈ, আহি পালোহি। আজিও মোৰ টিকেট আছিলে আপোনাৰ খিৰিকীৰ কাষতেই, আৰু ফাৰ্ষ্ট
সিট আছিলে এয়া চাওক আমাৰ ফ্লাইট উৰিবলৈ আৰম্ভ কৰিলে সেইখিনি নেদেখুৱালোঁ আৰু কাৰণ মই ইয়াৰ আগৰ ভিডিঅ'ত দেখুৱাইছোঁৱেই আগৰ ফালে দেখুৱাইছোঁৱেই সেই গতিকে অকণমান কৰিছোঁ আৰু এনেকৈ আমি গৈ আছোঁ আৰু দিল্লীলৈ যাওঁতে গুৱাহাটীটো দিল্লীলৈ যাওঁতে ফ্লাইটখন বহুত ওপৰেৰে যায় মানে একদম ডাৱৰৰ মাজত সোমাই যায়গৈ আৰু ডাৱৰৰ মাজৰ পৰিৱেশ কিমান ধুনীয়া লাগে একদম পূৰা পকা হৈ থাকে মই প্ৰথমতে আজি বহিছিলোঁ যিহেতুকে এয়া চাওক মানুহ কিমান আছে এজনী মই আৰু এই মই দেখুৱাম আপোনালোকক ৰ'ব দেই ডাৱৰৰ মাজৰ ভিডিঅ' চাওক কিমান ধুনীয়া চাওকচোন কিমান ধুনীয়া পকা পূৰা পকা মানে আৰু বহুত ধুনীয়া এয়া ভয়কৈ গৈ আছোঁ আৰু এয়া খাই ল'লোঁ কেক লৈ আহিছিলোঁ মই ফ্লাইটত উঠি থকা সময়খিনিত বহুত ভয় লাগে ধুনীয়াকৈ ছেফলি আহি পেলাই দিল্লী পালোঁ যেনিবা খাই বৈ ধুনীয়াকৈ অকণমান শুলোঁ আৰু এয়াই আজি ছেফলি দিল্লী লেণ্ডিং কৰিবৰ হৈ গ'ল টাইম ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সকলোৱে জনাব আৰু ভাল লাগিলে লাইক কৰি দিব ভাল ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব চাওক গাড়ী মটৰ কিমান আছে কিমান যান জঁট বাপৰে গাড়ী চাওকচোন কেনেকুৱা দেখিছে দেখিছে চাওক এতিয়া লেণ্ড কৰিব টাইম হৈছে একদম তললৈ আহি গৈছে আৰু ফ্লাইটখন এয়া এয়াৰপৰ্টৰ ভিতৰখন পাই গ'লোহি আমি চাওক কিমান এটা ধুনীয়া পৰিৱেশ এই সময়খিনিৰ কাৰণেই চবেই ৱেইট কৰি থাকে কেতিয়া লেণ্ড হ'ব যিমান মানুহ ধুনীয়াকৈ আহিলেও আৰামত অহাৰ নিচিনাকৈ আহিলেও কিন্তু ভিতৰি ভয় লাগি থাকে কেতিয়া ভালকৈ ছেফলি লেণ্ড হ'ব এয়া মই আহি পালোঁহি আৰু দিল্লী তাৰপিছত যিহেতু মই ব্ৰেকফাষ্ট কৰি আহিছিলোঁ সেইকাৰণে এতিয়া মই ভাত খাই ল'লোঁ ইয়াতে আহি পেলাই এখন ষ্টাফৰ কাৰণে মানে আছে আৰু ID প্ৰুফ দেখালেহে ইয়াত সোমাব পাৰি দিল্লীৰ জোন নাম্বাৰ টাৰ্মিনেল নাম্বাৰ 2 যিসকল আহিছে তেওঁলোকে জানে মোৰ ডিফেন্সৰ কাৰ্ড আছিলে কাৰণে মই ইয়াতে দেখুৱাই পেলাই সোমাই খাই লৈছোঁ আৰু ভাত খালোঁ ভাত পানী খাই বৈ মোৰ যাবৰে হ'ল আৰু এই মানুহ বহুত আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভগৱানে সকলোকে ভালে ৰাখক মংগল কৰক ধন্যবাদ সকলোলৈকে বাই বাই